সকলোকে শুভ দুপৰীয়া জনাইছোঁ দেই। সকলো ভালে আছে আৰু আজি মই ঔটেঙা মাছৰ সৈতে বনাম। মানে মোক খাব বহুত মন গৈ আছে, সেইকাৰণে বনাই দিওঁ আৰু যিহেতু ঔটেঙাও আনিছে সেইটো কাৰণে ঔটেঙাই বনাই দিওঁ। এতিয়া আপোনালোকে কোনে কোনে মানে বেছি ভাল পায় ক'বচোন দেই। আৰু কুকাৰত বইল হ'ব দিছোঁ। ঔটেঙাখিনি আগতে কাটি থৈ দিছিলোঁ আৰু ভিডিঅ' কৰিব থাকে মানে পাহৰি যাওঁ যে মাজে মাজে, সেইটো কাৰণে আৰু এনেকৈ মাজে মাজে স্কিপ হৈ যায় আৰু মাছখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ মই। তাৰপিছত তাৰ পাছলৈকে মানে চবেই যিহেতু ফেচবুকত আৰু দিয়ে থাকে ন, ময়ো ভাবিলৈকে অকণমান ৰেচিপি ভিডিঅ' দি দিওঁ মইনো কেনেকৈ বনাওঁ কি কৰোঁ। আৰু এয়া বইল কৰি লোৱা আলু আৰু ঔটেঙাখিনি এনেকৈ অকণমান ভাজি লৈছোঁ, তাতে সৰিয়হ দি দিছোঁ, পাঁচফোৰণ দিছোঁ আৰু অকণমান এনেকৈ ভাজিছোঁ। কিছুমানে আলু দিয়েও নিদিয়েও, মই আলু দিছোঁ অৱশ্যে। আৰু পিঠাগুড়ি অকণমান কৰি পিনে এনেকৈ দিছোঁ, ভাল লাগে খাই পিনে। আঞ্জাখন গোটাও হৈ যায় অকণমান। আপোনালোকে কোনে এনেকৈ দিয়ে ক'বচোন দেই। আৰু ইয়াত মাছখিনি এনেকৈ পেলাই দিছোঁ। সেই খাবলৈ মন গৈছিলে নাই আকৌ ক'ব দেই, কমেণ্ট কৰি পিনে চবেই। সেয়াই আৰু বনাই পিনে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, ভাল লাগিলে ক'ব।